নমস্কাৰ, স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আমি আজি আলোচনা কৰিম ভাৰতৰ কোন ঠাইত কি পোৱা যায়। ভাৰতৰ বিভিন্ন প্ৰাকৃতিক সম্পদসমূহ ভাৰতৰ কোন কোন ঠাইত পোৱা যায় সেই বিষয়ে আজি সবিশেষ আলোচনা কৰিম। চাহ পোৱা যায় ভাৰতত অসম, দাৰ্জিলিং, জলপাইগুৰি, নীলগিৰি, কেৰেলা, উত্তৰাখণ্ড আৰু ডেৰাডুনত চাহ পোৱা যায়। কপাহ উৎপন্ন হয় গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত। ৰবৰ পোৱা যায় কেৰেলা, মালৱাৰ উপত্যকাত পোৱা যায়। বাৰ্লি উৎপাদন হয় উত্তৰ প্ৰদেশ, ৰাজস্থানত বাৰ্লি উৎপাদন হয়। কফি উৎপাদন হয় বিশেষকৈ কৰ্ণাটক আৰু কেৰেলাত কফি উৎপাদন কৰা হয়। মৰাপাট খেতি কৰা হয় ভাৰতৰ পশ্চিমবংগ, বিহাৰ আৰু অসমত মৰাপাটৰ খেতি কৰা হয়। বজ্ৰা উৎপাদন কৰা হয় গুজৰাট আৰু ৰাজস্থানত বজ্ৰ উৎপাদন কৰা হয়। ধান খেতি কৰা হয় ভাৰতৰ অসম, তামিলনাডু, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ আৰু চণ্ডীগড়ত। কুঁহিয়াৰ উৎপন্ন হয় উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ ইত্যাদিত কুঁহিয়াৰ উৎপাদন কৰা হয়। ধপাত উৎপাদন কৰা হয় মহাৰাষ্ট্ৰ, তামিলনাডু, চণ্ডীগড় ইত্যাদিত ধপাত উৎপাদন কৰা হয়। ঘেঁহু উৎপাদন কৰা হয় উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানাত ঘেঁহু উৎপাদন কৰা হয়। কপাহী কাপোৰ প্ৰস্তুত কৰা হয় মুম্বাই, আহমেদাবাদ, কানপুৰ, ইন্দোৰ, পাঞ্জাৱ, দিল্লী, তামিলনাডু ইত্যাদিত কপাহী কাপোৰ প্ৰস্তুত কৰা হয়। পাট সূতা তৈয়াৰ কৰা হয় অসম, কৰ্ণাটক, পশ্চিমবংগ, কাশ্মীৰ আৰু পাঞ্জাৱত পাট সূতা তৈয়াৰ কৰা হয়। আফুগুটি খেতি কৰা হয় মধ্যপ্ৰদেশ, বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান ইত্যাদিত আফুগুটি খেতি কৰা হয়। লোণ পোৱা যায় গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, কেৰেলা ইত্যাদিত লোণ পোৱা যায়। বক্সাইট পোৱা যায় বিহাৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, চণ্ডীগড় ইত্যাদিত বক্সাইট পোৱা যায়। কয়লা খনি আছে ভাৰতবৰ্ষৰ অসম, বিহাৰ, পশ্চিমবংগ, মধ্যপ্ৰদেশ, উৰিষ্যা, ঝাৰখণ্ড, মেঘালয়, তামিলনাডুত ইত্যাদিত কয়লাৰ খনি আছে। চূণশিল পোৱা যায় মধ্যপ্ৰদেশ, তামিলনাডু ইত্যাদিত চূণশিল পোৱা যায়। জিংক পোৱা যায় ৰাজস্থানত। পেট্ৰলিয়াম সম্পদসমূহ পোৱা যায় অসম, গুজৰাট, বিহাৰ, কেৰেলা, তামিলনাডু ইত্যাদিত পেট্ৰলিয়াম সম্পদসমূহ পোৱা যায়। প্ৰাকৃতিক গেছ উৎপাদন হয় অসম, গুজৰাট, মুম্বাই ইত্যাদিত প্ৰাকৃতিক গেছ উৎপাদন কৰা হয়। মেংগানিজ পোৱা যায় উৰিষ্যা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, বিহাৰ ইত্যাদিত মেংগানিজ পোৱা যায়। তাম পোৱা যায় বিহাৰ, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, ছিকিম, উৰিষ্যা ইত্যাদিত তাম পোৱা যায়। সোণ পোৱা যায় কৰ্ণাটকৰ কোল্লাৰ, মালাপ্পুৰগণ্ডা, বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশত সোণ পোৱা যায়। ৰূপ পোৱা যায় বিশেষকৈ ভাৰতবৰ্ষৰ ৰাজস্থান আৰু বিহাৰত ৰূপ বিশেষকৈ পোৱা যায়। লু পোৱা যায় গোৱা, মধ্যপ্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, তামিলনাডু ইত্যাদি লুৰ বাবে বিখ্যাত। হীৰা পোৱা যায় মধ্যপ্ৰদেশত, ভাৰতৰ একমাত্ৰ মধ্যপ্ৰদেশতে বিশেষকৈ হীৰা পোৱা যায়। বালিচন্দা পোৱা যায় বিহাৰ, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, কৰ্ণাটক, কেৰেলা ইত্যাদিত বালিচন্দা পোৱা যায়। সি পোৱা যায় ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ ইত্যাদিত সি পোৱা যায়। গতিকে আমি আজি আলোচনা কৰিলোঁ ভাৰতবৰ্ষৰ প্ৰাকৃতিক সম্পদসমূহ কোন কোন ঠাইত পোৱা যায় আৰু কোনখন ৰাজ্যত কি কি প্ৰাকৃতিক সম্পদসমূহ আছে তাৰ বিষয়ে আমি আজি আলোচনা কৰিলোঁ। যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। ধন্যবাদ। জয় অসম।